চেকআপৰ পৰা এদিন অফ লৈ গৈ আছোঁ হায়দৰাবাদৰ হাইৱে হয় মাঞ্জৰা ৰিভাৰ। এটা এক্সাইটিং দিন আছিল কাৰণ মই বাইকত কেতিয়াও ইমান লং ডিষ্টেঞ্চ কভাৰ কৰা নাছিলোঁ। আমি টোটেল 200 কিলোমিটাৰ ৰাইড কৰিছিলোঁ আৰু ফৰেষ্টৰ মাজত ধাবা এখনত ব্ৰেকফাষ্ট কৰিছিলোঁ য'ত মই খাইছিলোঁ মণ্ডা আৰু প্লেন ডোচা। क्या बोलता है इसको मोंडा मोंडा तो আমি খাই আছোঁ মণ্ডা আৰু লগতে প্লেন ডোচা। আৰু এই ট্ৰিপটোৰ পৰা মই এটা বস্তু গম পালোঁ যে আই এম নট এ বাইক পাৰ্চন। আৰু আমি ফাইনেলি আহি পালোঁহি মাঞ্জৰা ৰিভাৰ। আৰু সেইখন মাঞ্জৰা ৰিভাৰ বহুত বেছি টাইট আছিলে এই ৰিভাৰখনত, চাই বহুত বেছি ভাল লাগিলে। আৰু ইয়াত পুলিচে বেছি সময় ৰ'ব নিদিয়ে বিকজ অফ হাই টাইড। মই এটা জেগাতে বহি আছোঁ ইয়াতে উশাহ নিশাহ লৈ আছোঁ, ভাল লাগিছে। ইণ্ডিয়াখনত চাব লগা বহুত বস্তু আছে, তাৰে এটা সৰু অংশ আজি চাব পালোঁ। আৰু এতিয়া ৰখিছোঁ অলপ চাহ খাবৰ কাৰণে আৰু ৰিটাৰ্ণ হৈ আছোঁ। আজিৰ দিনটো আমি এনেকৈ পাৰ কৰিলোঁ। চি অন দ্য নেক্সট ব্লগ।